অশোভনীয় বিতৰ্কিত ছ'চিয়েল মিডিয়াত বাক স্বাধীনতাৰ অপব্যৱহাৰ কৰি বিপদত দেশৰ ছগৰাকীকৈ জনপ্ৰিয় ইউটিউবাৰ অসমৰ বিষয়ে অশোভনীয় আৰু বিতৰ্কিত মন্তব্য কৰি এতিয়া CIDৰ কাৰ্যালয়লৈ তাত পাতি কাঢ়িবলগীয়া হৈছে ইউটিউবাৰ অভিষেক কৰে। ইণ্ডিয়াছ গট লেটেণ্ট নামৰ এটা শ্ব'ত অশ্লীল কথোপকথন আৰু সমাজত বিৰূপ প্ৰভাৱ পেলাব পৰা চৰ্চা কৰি বিতৰ্কত আৰু বিপদত জনপ্ৰিয় ইউটিউবাৰ সময় ৰাইনা, ৰণবীৰ আলাহবাদিয়া, আশিষ চঞ্চলানী, যশপ্ৰীত সিং আৰু অপূৰ্ব মাখিজা। মুম্বাইৰ লগতে গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চতো এই ৫গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। অশোভনীয় বিতৰ্কিত ছ'চিয়েল মিডিয়াত বাক স্বাধীনতাৰ অপব্যৱহাৰ কৰি বিপদত দেশৰ ছগৰাকীকৈ জনপ্ৰিয় ইউটিউবাৰ অসমৰ বিষয়ে অশোভনীয় আৰু বিতৰ্কিত মন্তব্য কৰি এতিয়া CIDৰ কাৰ্যালয়লৈ তাত পাতি কাঢ়িবলগীয়া হৈছে ইউটিউবাৰ অভিষেক কৰে। ইণ্ডিয়াছ গট লেটেণ্ট নামৰ এটা শ্ব'ত অশ্লীল কথোপকথন আৰু সমাজত বিৰূপ প্ৰভাৱ পেলাব পৰা চৰ্চা কৰি বিতৰ্কত আৰু বিপদত জনপ্ৰিয় ইউটিউবাৰ সময় ৰাইনা, ৰণবীৰ আলাহবাদিয়া, আশিষ চঞ্চলানী, যশপ্ৰীত সিং আৰু অপূৰ্ব মাখিজা। মুম্বাইৰ লগতে গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চতো এই ৫গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।